চবৰ এখন ডিষ্ট্ৰিবিউচন এপাত গছ পুলি লৈ ল'লোঁ। তো গাইছ এতিয়া আহিলোঁ আমাৰ বহৰী সত্ৰত মানে অনুবাদীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলে ভালে আছে। তো গাইছ আপোনাৰ নতুন ধামাকদাৰ ভিডিঅ'তে মই অনিমেষ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসমীয়াৰ সন্তান মোৰ এই ইউটিউব চেনেলটোলৈ। তো গাইছ আজি হৈছে 11 জুলাই আৰু আজিৰ পৰা 19 বছৰ আগতে মানে 2004 11 জুলাই তাৰিখে জন্ম হৈছিল আপোনালোকৰ অসমীয়াৰ সন্তান মানে মোৰ। আৰু আজি হৈছে মোৰ জন্মদিন, সেইকাৰণে ভাবিলোঁ যে জন্মদিনৰ ওপৰত আজি এটা ভিডিঅ' বনাওঁ মানে কেনেকৈ আজি মোৰ জন্মদিনটো মানে উদযাপন কৰোঁ সেইটো আপোনালোকক দেখাম বুলি ভাবিছোঁ। মানে বিশেষ একো নকৰোঁ, একদম চিম্পুল আজি মানে জন্মদিনটো উদযাপন কৰিম, মানে ঘৰতে ঠগি দিম আৰু লগতে মানে গছপুলিও ৰুম তেনেকৈ কিবা কিবি কৰিম আৰু আপোনালোকক গোটেইখিনি দেখাই থাকিম। তো জন্মদিনৰ ওপৰত এটা ভিডিঅ' বনালোঁ, ভাল লাগিব নিশ্চয় চাই আপোনালোকৰ। তো শেষলৈ চাই থাকক ভিডিঅ'টো আৰু মোক যোনে যোনে মানে উইচ কৰিছে এতিয়ালৈকে তেওঁলোকক বহুত বেছি ধন্যবাদ মানে মোৰ দিনটো স্পেচিয়েল কৰাৰ বাবে। ৰাতিপুৱা উঠাৰ লগে লগে হোৱাটছআপ একদম ফুল হৈ গৈছে, ইনষ্টাগ্ৰাম ফেচবুক চবফালে একদম মানে চবেই মানে আৰু উইচ কৰিছে, মানে দেখি কিবা এটা ভাল লাগছে মানে যে এনেকৈ মানে আপোন মানুহবিলাকে উইচ কৰিলে ভাল লাগে। তো সেয়াৰ যিসকলে উইচ কৰিছে বহুত বহুত ধন্যবাদ। আৰু সেয়াৰ ভিডিঅ'টো বনালোঁ আপোনালোকক গোটেইখিনি দেখাই থাকিম পুৰা শেষলৈকে চাই থাকক কি কৰোঁ আজিৰ দিনটোত। তো গাইছ আজি এই বিশেষ দিনটোত এপাত গছ পুলি ৰুই কিনে গোটেই দিনটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। মানে মই প্ৰত্যেক বছৰে এনেকৈ জন্মদিনত গছ পুলি ৰুওঁ আৰু এই যোৱা বছৰে এইপাত পুতিছিলোঁ, এইপাত ৰুইছিলোঁ। এই মোৰ আঙুলি চিৰাচিৰি থকা এইপাত গছ মই যোৱা বছৰ ৰুইছিলোঁ। তো যিহেতু প্ৰত্যেক বছৰে গছ পুলি ৰুওঁ জন্মদিনৰ দিনা, তো এই বছৰত নিশ্চয় পুতিব লাগিব। তো সেইকাৰণে দোকানত যাওঁ, যাই কিনে এপাত গছ পুলি লৈ আহি কিনে পুতিম। তো গোটেইখিনি চাই থাকক আজি কি কৰোঁ জন্মদিন হিচাপত। আৰু প্ৰথম কামটো হৈছে গছ পুলি ৰুম, তাৰপিছত মায়ে মানে মন্দিৰত ঠগি দিছে, তো সেইখিনি গোটেইখিনি দেখাই আছোঁ। তো কি কৰোঁ গোটেই শেষলৈ চাই থাকক। এতিয়া বলক মানে দোকানত যাওঁ আৰু এপাত ধুনীয়া আছে গছ পুলি লৈ আহি কিনে ৰুওঁ। তো চাই থাকক। তো গাইজ দোকানত যোৱাৰ আগে মানে আমাৰ ওচৰৰ মন্দিৰটোত আহিলোঁ, মানে মায়ে ইয়াত এখন ঠগি দিছে, তো সেইকাৰণে আহিলোঁ মানে এটা সেৱা কৰি কিনে এতিয়া যাওঁ আৰু দোকানত। তো পূৰা চাই থাকক ভিডিঅ'ত শেষলৈ। তো গাইজ মানে গছৰ পুলি বিচাৰি গৈছিলোঁ, কিন্তু মানে এখনো দোকান বিচাৰি নাপালোঁ, সেইকাৰণে ভাবিছোঁ অলপ দূৰক লৈ যাওঁ মানে বিচাৰি কিনে মানে পুতাটো পুতিমে আজি গছ। তো সেইকাৰণে দীপৰ লগত যাওঁ অলপ মানে গছৰ পুলি বিচাৰি, আৰু এইফালে আমাৰ সত্ৰতো যাওঁ অলপ মানে সেৱা কৰি আহোঁ। তো সেয়াৰ চাই থাকক অলপ মানে বাহিৰত যাওঁ আৰু ওলাই জন্মদিন বুলি গছৰ পুলি এপাত লৈ আহোঁ আৰু এইফালে সত্ৰতো যাম অলপ সেৱা কৰোঁ। তো চাই থাকক আৰু কি কৰোঁ। আৰু এতিয়া মানে মাই দিয়া চাৰ্টটো পিন্ধি লৈছোঁ, মানে মা আৰু পাপাই দুটা চাৰ্ট দিছে। তো পাপাই দিয়া চাৰ্টটো দিনত পিন্ধিলোঁ, এতিয়া মাই দিয়া চাৰ্টটো মানে পিন্ধিছোঁ, কাৰণ মানে দুটাই মৰমত দিছে না। এতিয়া যে এটাৰ পিন্ধি এটা নিপিন্ধো তেতিয়া বেয়া কথা, সেইকাৰণে দুটাৰে পিন্ধি লৈছোঁ। তো সেয়াৰ এতিয়া মুগাম্বক লৈ কিনে যাওঁ, গোটেইখিনি দেখাইছোঁ পূৰা শেষলৈ চাই থাকক। তো গাইছ এতিয়া আহিলোঁ আমাৰ বহৰী সত্ৰত, মানে একো নিমখ দিব আহিছোঁ ৰ'ব। মানে দীপে এটা কথা ক'লাক যে জন্মদিনৰ দিনা বোলে কিবা নিমখ দিলে 20 টকা এটা যে, তো এক পেকেট নিমখ কিনিলোঁ। এতিয়া সত্ৰত মানে নিমখ পেকেট দিম, তো এটা সেৱা কৰি যাওঁ মানে জন্মদিন বুলি। তো সেয়াৰ তাকে দীপ কিবা কওঁ উইচ নকৰা মোক কি খা তই মোক খুৱাব লাগে। তই ইমান এটা ভাল এটা লগৰ চলিক পাইছা আজিৰ দিনটোত আজি ইমান পবিত্ৰ এটা দিনত মোক পাইছিলি, মোক খুৱাব লাগে। তই ইমান লাকি তই। তো আৰু সেই আৰু গাইছে সত্ৰত আহিলোঁ, এইখন আমাৰ বহৰী সত্ৰ, বহুত ভিৰত দেখুৱাইছোঁ মই। তো আৰু বিয়াত নিমখ পেকেট দিওঁ, আছে না মানুহ নিমখ দিয়া? হা অঁ থৈ দিলে হ'ল। ইয়াৰ এটা সেৱা কৰি যাওঁ, মানে জন্মদিন বুলি এটা সেৱা কৰি যাওঁ সত্ৰত ইয়াৰ। তো গাইজ মানে সত্ৰত কোনো ভকত চকত নাই, এতিয়া ক'ত বা গৈছে নাজানো, সেইকাৰণে নিমখ পেকেট ইয়াতে থৈ দিছোঁ। মানে টাইম কেইটা বাজিল? অঁ 1:15 হ'ল, ঘৰত ভাত খাব গৈছে কিজানি। তো ইয়াৰ নিমখ পেকেট ইয়াত থৈ দিছোঁ। তো মোৰ ভিডিঅ' যদি ভকত কেইটাইছে গম পাব নে ময়ে দিছোঁ নিমখ পেকেট। তো সেয়াৰ থৈ গৈছোঁ, নাই কাও নেনে ইয়াৰ পৰা লৈ ল'ব সিহঁতে। তো ইয়াৰ এইটো এতিয়া খিলিটো খোলা পাৰিম না দীপ সেৱা কৰিবৰ কাৰণে? অঁ খিলিটো খুলি কিনে অলপ সেৱা কৰোঁ। অঁ নাই ভিতৰৰ পৰা মাৰা আছে নেকি? নাই গাইজ মানে ভিতৰৰ পৰা মাৰি থৈ দিছে, উপায় নাই কি কৰোঁ আৰু না, এনেকৈ সেৱা এটা কৰোঁ দে। সেয়াৰ কৃষ্ণ প্ৰভু। তো গাইজ মানে এতিয়া সত্ৰৰ পৰা ওলাই কিনে যাই আছোঁ মানে গছ পুলি আনিবৰ কাৰণে, মানে আমাৰ বহৰীত নাই নাৰ্চাৰীত, সেইকাৰণে চেঙা দিছোঁ। দিয়া পাম না চেঙাত পাব লাগে না দীপ? পাব লাগে। তো আৰু এতিয়া চেঙা দিছোঁ গছ পুলি দিছোঁ।
আৰু যে গছপুলি মানে পুতিমে মানে এটা ইচ্ছা থাকে না গছপুলি পুতিবৰ কাৰণে তো সেইকাৰণে পৰা চেঙাত লৈ গৈছোঁ দিয়া চেঙাত পাওঁ যদি লৈ যাম আৰু ঘৰত যে চবৰ এখন ডিষ্ট্ৰিবিউচন একবাৰ গছপুলি লৈ আহিলোঁ মানে বকুল ফুলৰ গছ লৈ আহিছোঁ গছ নহয় গছপুলি তো এতিয়া ঘৰত যাই কিনে গছপাত পুতোঁ গছ লৈ কৰি আছোঁ আৰু গছ নহয় গছ পুলি পাত পুতোঁ তো খাই যাওঁ বকুলৰ পুলি আনিছোঁ এতিয়া ঘৰত যাই কিনে পুতোঁ তো গাইজ ভিডিঅ'টো শেষলৈ চবে বহুত বেছি ধন্যবাদ তো আজি জন্মদিন বুলি এটা মানে ভিডিঅ' বনালোঁ আৰু আপোনালোকক দেখালোঁ তো নিশ্চয় আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে আৰু শেষত আৰু এবাৰ মোক মানে যোনে যোনে উইচ কৰিলে হোৱাটছআপত হওক ইনষ্টাগ্ৰামত হওক বা মানে ফেচবুকত হওক তেওঁলোকক বহুত বেছি ধন্যবাদ আজি মোৰ দিনটো স্পেচিয়েল কৰাৰ কাৰণে তো গোটেইখিনি দেখালোঁ আপোনালোকক গছপুলি ৰুলোঁ লগতে মানে মায়ে ঠগিও দিলাক আৰু সত্ৰতো যাই কিনে সেৱা এটা কৰি আহিলোঁ তো এতিয়া ভিডিঅ'টো শেষ কৰোঁ বেছি আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো এটা চিম্পল চাই ব্লগ বনালোঁ আপোনালোকৰ নিশ্চয় ভাল লাগিছে ভিডিঅ'টো চাই তো যদি ভাল লাগিছে ধুনীয়া আছে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ এইখিনিতে সামৰোঁ পিছত আপোনাৰ নতুন ভিডিঅ'তে লগ পাম তো বাই বাই গাইজ মানে ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছিলোঁ কিন্তু আমি এই দামৰা কটা মোক ভিডিঅ'টো শেষ কৰিব নাপালোঁ মানে নিজে আচৰিত হৈ গৈছোঁ এইগিলান কি লৈছে চাওক মোক এই দীপে দামৰাটো কক গালি দীপে কক গালি দামৰাটোৱে সি মোক কৈছে কি এনে দোকানৰ পৰা অলপ ফুৰি আহোঁ মোক গম নাপাওঁ হা আহোঁ এই গোটেইকেইটা ইয়াতে ৰখি আছে আৰু মোক এটা ছাৰপ্ৰাইজ দিছে দেয়া গোটেই মোক কেইখন দেখি কাই আছে চাওঁ ফ্লেছটো মোৰ হাতত দি ফ্লেছ এটা দিছোন ফ্লেছ এটা এইটো হৈছে আমাৰ নিশিতা ৰজি বিদ্যুৎ নিলয় সৌৰভ মিন্ময় দেয়া এইটো লাষ্টৰ পৰা ভালকে দে দিব আছে আৰু থেংক ইউ গোটেইকেইটাকে অ' ক্ৰিদীপ আছে ক্ৰিদীপ গোটেইকেইটাকে থেংক ইউ দে আৰু একদম পুৰা মানে অলপ গমেই পাবা কেনে আচৰিত ভাল লাগছে কেকটো অলপ দেখি দিম এইটো কেকটো নামটো নাচাব গাইছ Bao đi thôi không lo cái này sẽ đi xe ôi cái này chị ôi không đi cái này à cái này ăn tao rồi ফটো নামা নামা ওই ওনারে শ্যাম্পু মারি হইছে তো কন্ট্রোল ও কি দিব সবই দে সবই আগে দিব এই মরতে না কই দিয়া কামার হইছে কি হাইলে দে কি আরে মু তো বহিয়া প্রথম কই দিয়া মু খোলা রক দি বিজয় দে নদে জেলে নদে দিক্রি এই অনিবসে কই দিব তুই তার জ্ঞান এই হাত কই দিয়া হাত কই দি Hello na, welcome. মোৰ কাৰণে এইটো গিফ্টটো লৈছে কি হ'ব এইটো দিছা দে আৰু হ'ব দে স্বীকাৰ কৰিছোঁ জন্মদিন বুলি আৰু আহোঁ গাইছে এনেকুৱা টচ মাৰি আছে মুখত দে আৰু মুখত মাৰিব নালাগে এইটোত মাৰ এইটো আমি ভিডিও কৰি আছে বহুত কিমতি উপহাৰ অনিমেষক দান কৰিব পিছক লাগিল আপোনাৰ কামত আজি আমি তো